আসাম পুলিচৰ চাকৰি কম বয়সতে কেনেকৈ ল'ব পাৰি। যদি তুমি আগতে আসাম পুলিচৰ ইণ্টাৰভিউ দিছা তেনেহ'লে তুমি নিশ্চয় জানা, আৰু যিসকলে এইবাৰ নতুনকৈ আসাম পুলিচৰ চাকৰিৰ বাবে আবেদন কৰিব তেওঁলোকক জনাইছোঁ যে যদি তুমি 10th বা 12 পাছ কৰিছা তেন্তে তুমি আসাম পুলিচৰ ABUB পোষ্টৰ বাবে আবেদন কৰিব পাৰিবা। পদসমূহ কেতিয়ালৈ মুকলি হ'ব তাৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিলে চাই লওক। বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব। আৰু এই পোষ্টৰ বাবে আবেদন কৰিবলৈ বয়সৰ সময়সীমা দিয়া থাকে। 18 বছৰ হ'ব লাগিব আৰু আটাইতকৈ বেছি 25 বছৰ হ'ব লাগিব। জেনেৰেলৰ ক্ষেত্ৰত OBC, MOBC, SC, ST আদিৰ ক্ষেত্ৰত এজৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন দিয়া হয়। এই পোষ্টসমূহত চাকৰি পাবৰ বাবে আপোনালোকৰ হাইট, ৱেইট, চেষ্ট মেডিকেল হ'ব, তাৰপিছত ৰানিং, লং জাম্প, চিন আপ ইত্যাদি হ'ব। তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট আৰু ভাইভা অনুষ্ঠিত হ'ব, আৰু এইসমূহ হোৱাৰ পিছত একেবাৰে শেষত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন মৰা হ'ব, আৰু তাৰ পাছত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব।